সেই কি কয় ইলেকশ্যন হ'ব বুলি ঘোষণা নকৰে তেতিয়ালৈকে আমাৰ কেণ্ডিডেট বিলাক ঘোষণা নহ'ব আৰু আমি ঠিকো কৰিব পৰা নাই, বহুত ঠিক কৰিব লগা বাকী আছে। কংগ্ৰেছ বা বিজেপি বা কোনোবা ইউ পি পি এল ইয়াৰ লগত আমাৰ তুলনা কৰিব নালাগে। আমি চাই আছো যোনে পাৰে ইহঁতে কেণ্ডিডেট ডিক্লেয়াৰ দিছে, বিজেপিও দিব পাৰে, ইউ পি পি এলো দিব পাৰে, কংগ্ৰেছো দিব পাৰে, AIUDF ৰাইজৰ দল, বহুত দল আছে। ইহঁতে হয়তো নিজৰ দলৰ ভিতৰত ঠিক ঠাক কৰি পেলাই দিছে, কিন্তু আমি বিশেষভাৱে এতিয়া দিব পৰা অৱস্থাত নাই। আমি এতিয়া নিদিম, সময় আছে। প্ৰধানমন্ত্ৰী আগমনক লৈ কিমানখিনি আশা? প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। আমি কৈ আছো যে আমাৰ BTC অঞ্চলত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। আহা মানে আমি বিৰাট লাকি। প্ৰধানমন্ত্ৰী এনে নাহে, কোনোবা দেশত গ'লেও কিবা দি পেলাইহে আহে। ক'ৰবা ইজৰাইলত যাওক, ক'ৰবা আমেৰিকাত যাওক, কিবা এটা উপকাৰ দি পেলাই আহে। তো BTC তাহাঁতে নিশ্চয় কিবা এটা উপকাৰ দিব, এনেতো নাই। আপুনি গুৱাহাটীত আহিছে, গুৱাহাটীত এনে নাহে। ক'ৰবা কেৰালাত গৈছে, কেৰালাত এনে নাযায়। ক'ৰবা বেংগলত গৈছে, বেংগলত এনে নাযায়। কোন ষ্টেটত প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই এনে যোৱাটো আপোনালোকে দেখিছে? তাতে যোৱা মানে কিবা উপকাৰ হৈ গ'ল। এইটোতো আমি গোটেই বছৰটো দেখি আছে, প্ৰাইম মিনিষ্টাৰে য'ত যায় তাতে কিবা একটা উপহাৰটো পায়ে। আমি আজিলৈকে মই দেখা নাই কোনোবা ষ্টেটত যোৱাৰ পিছত খালী হাত দি ঘূৰাই আহা। নাই 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 নাই, এইটো বিতৰ্ক চব দলতে থাকে। মই এৰি দিয়া নাই, না টংলা এৰি দিছে, না কোকৰাঝাৰ এৰি দিছে, না কিবা তামোলপুৰ এৰি দিছে। মোৰ মুখৰ পৰা আজিলৈকে কোনো ফাইনেল হোৱা নাই। আমাৰ মাজত এটা সন্দেহ কৰিছে মানুহবিলাক, হয়তো বিজেপিয়ে সেইটো বিচাৰিছে, সেইটো শুনি আছে। ফাইনেল বুলি উঠি ধৰিলে মোৰ মুখৰ পৰা যেতিয়ালৈকে নোলায় এইটো ফাইনেল নহয়। ইজৰাইল ইৰাণৰ মাজত যুদ্ধ চলি আছে, ইজৰাইল আমেৰিকা একে, ইৰাণ অকলে জানে। ইৰাণ অকলে আছে, ইজৰাইল আৰু আমেৰিকা দুটা লাগি ইৰাণৰ লগত যুদ্ধ হৈ আছে। এইফালে যুদ্ধ হৈছে, এইফালে দাম বাঢ়িব ক'ৰবা ক'ৰবা, সেইটোহে।